বিটিআৰ চৰকাৰ আমি কি হিচাপে আমি ভোটটো এতিয়া দিবলৈ বাধ্য হ'ম। গতিকে আমাৰ বিটিআৰ চাওঁতে চাওঁতে আমি ভুক্তভোগত পৰি আছোঁ। আমি ৩ নং মাজুলীকোটে আমাৰ যিটো দং অহা যোৱাৰ কাৰণে বিৰাট অসুবিধাত পৰি আছোঁ। আমাৰ আগত বিটিআৰ চৰকাৰে দলং নিজাববীয়া পাতিব নালাগে, আমি RCC দলং দিম বুলি আশা কৰিছিল আমাক ৰাইজে, কিন্তু আজিলৈ আমাৰ আশাটো পূৰণ নহ'ল। গোবিন্দ ছাৰে আশা দিছিল আমাৰ RCC দলংখন হ'ব লাগে অতি সোনকালে, কিন্তু আজিলৈকে চাওঁতে চাওঁতে 5 বছৰ কাৰ্যকাল পাৰ হৈ গ'ল, আজিলৈকে আমাৰ দলংখন হোৱা নাই। গতিকে আমাৰ সমূহ মাজুলীবাসীৰ ৰাইজে অসুবিধাত পৰি গৈছে। মানে যোৱা অহাৰ কাৰণে বাৰিষা বতৰত বহুত মানে পৰিস্থিতি বেয়া, আৰু এইফালে ডক্টৰ তাত যাবলৈ আহিবলৈ অসুবিধা হয়, আৰু স্কুলবিলাক ল'ৰা ছোৱালীৰ কাৰণে বিৰাট অসুবিধাত পৰি গৈছে। গতিকে আমাৰ এইখন বিটিআৰ চৰকাৰ আমি কি হিচাপে আমি ভোটটো এতিয়া দিবলৈ বাধ্য হ'ম। গতিকে আমাৰ বিটিআৰ চাওঁতে চাওঁতে আমি ভুক্তভোগত পৰি আছোঁ। টান হোৱা কাৰণ মানে এইটোৱেই হ'ল, আমাৰ ৰাস্তাৰ যিটো দলং নিৰ্মাণ হ'ব লাগে, এইটোৱে আমাৰ মেইন উদ্দেশ্যটো পাবলৈ একো সক্ষম হোৱা নাই। যি মানে যিটো নেকি ৰাস্তা ঘাট আমাৰ বহুত অসুবিধাত পৰি আছে। আমাৰ উত্তৰ দক্ষিণে ৰাস্তা, পূব পশ্চিমে ৰাস্তা, সেইটো ৰাস্তা কোনো আজিলৈকে কোনো চৰকাৰে চোৱা নাই। খবৰ ল'লেও বা আহিলেও তেওঁলোকে কি কি আলোচনা কৰি গুচি যায়। আজিলৈকে চাওঁতে চাওঁতে আমাৰ ইলেকশ্যন আগতে আহে, ইলেকশ্যনৰ পিছততো আৰু নাহে। ওদালগুৰি কানেকশ্যন আমাৰ যিকোনো ক্ষেত্ৰত আমাৰ ওদালগুৰি কানেকশ্যনত আছে। আমাৰ ধাৰণাটো আমাৰ BTC ইলেকশ্যন আমি বিটিআৰ চৰকাৰক নিদিওঁ, বাধ্য হৈ গৈছোঁ। UPPL চৰকাৰক আমি নিদিওঁ। আমি চব পৰিৱৰ্তন কৰিম বুলি কৈছিল, কিন্তু যিটো ৰাস্তা ঘাট এইবিলাক আলি পদূলি চব ভাল হৈ যাব, যি ঘৰবিলাক সম্পূৰ্ণ হ'ব, মাটিৰ খাজনা পাট্টা এইবিলাকো হ'ব, আজিলৈকে বিতৰণে কৰা নাই, মাটি পট্টা পোৱাই নাই। বহুত সমস্যা আছে আমাৰ ইয়াত। আমাৰ স্বাস্থ্য বিভাগতো মানে অহা যোৱাৰ কাৰণে অসুবিধা, ৰাস্তাৰ এয়া আজিলৈকে কোনো চৰকাৰে চোৱা নাই, অহা যোৱাৰ কাৰণে অসুবিধা। এতিয়া এম্বুলেঞ্চ মাতিলে এম্বুলেঞ্চে নাহে আমাৰ গাঁৱত, তেনেকুৱা অৱস্থা হৈ পৰিছে। গৈছিলোঁ, কিন্তু চব হ'ব বুলি কয়, কিন্তু আজিলৈকে কোনো চোৱাই নাই আমাক। আমাৰ চিন্তাধাৰাটো এইটোৱে হ'ব, বনাই নিদিয়ে তেনেহ'লে আমি বিটিআৰ চৰকাৰক নিদিওঁ, UPPL চৰকাৰক আমি নিদিওঁ। দলংখন যদি বনাই নিদিলে আমি UPPL চৰকাৰক আমি নিদিওঁ।